নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। কলডিল আৰু মাংসৰ আঞ্জা এটা ৰেচিপি দিবলৈ ওলাইছোঁ। এইখিনি ৰেডি কৰি লৈছোঁ কাটিবৰ কাৰণে। পিঁয়াজ দুটা লৈছোঁ, আলু এটাই, কলডিল, আদা, নহৰু, জলকীয়া। আপোনালোকৰ নিজৰ জোখমতে বস্তুখিনি লৈ ল'ব। এয়া কাটি হৈ গ'ল। মই বেছিকৈ কলডিল এনেকৈ কাটোঁ, ঘূৰণীয়া ষ্টাইলত। আদা নহৰুখিনি থেতেলিয়াই ল'লোঁ, জলকীয়া কাটি ল'লোঁ, আলু পিঁয়াজ এইখিনি সকলোখিনি ৰেডি কৰি ল'লোঁ। জলকীয়া বেছিকৈ খাওঁ কাৰণে অলপ বেছিকৈ লৈছোঁ, আপোনালোকৰ নিজৰ জোখত লৈ ল'ব। এয়া মাংস সদায় জুইত বনালে বেছি টেষ্টি হয়, আৰু যিমানেই গৰম নহওক কিয়, গৰম হ'লেও জুইতে ৰান্ধি ভাল পাওঁ, সেইকাৰণে জুইতে ৰান্ধোঁ মাংস সদায়। এয়া তেলখিনি গৰম হোৱাৰ পিছত মাংস দি অলপ টাইম তেলতে লৰাই থাকিলোঁ। লৰাই থকাৰ পিছত মই কলডিলখিনি দি দিলোঁ। দি অলপ সময় এনেকৈ লৰাই থাকি তাৰপিছতে আলুখিনি দিলোঁ। আলু দিয়াৰ পিছত অলপ দেৰি লৰাই ঢাকন মাৰি দিম। ঢাকন দিয়াৰ পিছত এয়া এনেকুৱা হৈছে। শেষত পানী অকণমান দি এনেকৈ দিছোঁ। এয়া হৈ গ'ল। কেনেকুৱা হৈছে জনাব আপোনালোকে।